ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা চা। হেল্ল' গাইজ, আপোনালোক এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাই থাকক, যোৱা ভিডিঅ'টোত কেনে লাগিছে আৰু ভাল ভাল কমেণ্ট কৰাই নাই, এনেই চাই আছে কিজানি চে। तेरी मेरी गल्ला है होगी मशहूर, करना कभी तो मुझे नजरों से दूर। किथे चलिए तू, किथे चलिए तू, किथे चलिए। পিছে বাকী যি নহওক, আপোনালোকে যোৱা ভিডিঅ'টো কেনে পাইছে এইটো ভিডিঅ'ত হ'লেও কমেণ্ট কৰি দিব। আৰু তাৰ ক্ষেত্ৰতে ৰ'ব আজি, গম পাইছে নাই? ফালিম আজি তাক, গৰু ফালান দিম, চাই থাকক। আৰু যে বেমাৰ হোৱা বুলি কৈছিলোঁ, দাৱাই খাই নিংনিত দাৱা খাই কি মেডিকেল পৰিছিলে, সেই চলটো আছে একদম সুস্থ সুস্থ হৈ আছে। এফালা কেনে কৰে এই চুলি নাই নাকে না দমৰা গৰু তোমরা করিবা খেৰ পুজি খাই কিনে জিন্দা হৈছিলি তই। আয়ু হেল্ল' হেল্ল' কি মাছ পাইছে আয়ু আয়ু দে পলম নকৰোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ঘণ্টা বটনটো ঘছে ভাঙি দিলি হ'ল। আমি এতিয়া জিএসবিক ফালিম, জিএসবি দা বুলি কয় কিছুমানে, আমি কম জিএসবি কুকুৰ মেকুৰী ঠেকুৰ। ই মৰাণ নহয়, ই প্ৰফেচনেল গে লেডিছৰ পিছত থাকে কুকুৰৰ নিচিনা। ই ভিডিঅ' বনা মচান চুমো খাব চুমো এনেকে নাখাই গে চকনা চকনা মাত দিম চলি চিনি পোৱা নাই মোক। रुको जरा सबर करो। वाह भाई वाह, क्या नजारा है, ऐसा नजारा हम देखेगा। और জিএসবিদার জনপ্রিয় গীত কেন গান কবাত গেছি, বাজনা কবাত গেছি, মিউজিক কবাত গেছি, গান গাবা আছি, গায়ক বলছি পাগলা। চকনা মাত দিম চালা কুকুৰ চালা চিনি পোৱা নাই। তাৰ গান শুনি মোৰ মগা লৰি গৈছে। গান গাবা আছি, এটা গায়ক হবা আছি, সুৰ মিলছি নে কি কি মিলছি বকৰা আহিছে তোৰ কাৰণে চালা। সকালে ভেবে দিছি তার গান, পাৱা নাই মোক, সকালে ভেবে দিছি গাইছ। চকুৰ পানী ওলাই গৈছে মোৰ। নাকানবি I want you in my room. Let's spend all night together. From now এটা কথা গম পাই নে ৰাইজ, ই যদি গান গাই আছে ই ভাবে কি ঠিক মোৰ বহুত ভাল হয়, এনেকুৱা তাৰ মানে পপুলাৰ হয় গানটো, সি তাৰ মানে বহুত ভাল গাইছে, তাৰ মানে এনেকুৱা এটা ফিলিংছ দেখায় ই, তাৰ মানে তাৰ ওপৰত কোনো গান গাব নোৱাৰে, এনেকুৱা ফিলিংছ দেখায়। আপুনি নিজে চাওক, আপোনালোকে চাওক গম পাব কেনেকুৱা দেখায়। কি জানে আৰু একদম সিয়ে জানে আৰু বহুত ওপৰত যাব পাৰিম গান গাই কেনে। কি টিকটক কৰিছিল তাতে ভালে হৈছিল, গম পাইছে নে ৰাইজ? হে এই অবলাং কামগিলা কৰি কেনে বেকাৰ অসমখন ৰদ তলে খেদিছে, বেলেগ কথা একো নাই, অসমখন সি ৰদ তলে খেদি আছে। ৰহতলে খেলিছি আৰু কি হৈছে গম পাইছা? কম নে কৈ দি এইদিনে ভিডিঅ' এটা বনাইছি, আপি এটা ভুতুৰ নিচিনা আছে। ভুতুৰ নিচিনা আহি কেনে বহাই লৈছি গাড়ীত। বহাই লৈ কেনে কি কৰিছে গম পাইছা নে? পেটত লাগছি
কথা আছে মই দখাই দিছোঁ ইয়ে বেলেগ হৈছে নেকি ভূত ভূত হাত বাউলি দিছি হাত বাউলি দিছি চাহ থাকো ৰ কেনে আয় গাড়ী গাড়ী মাৰুতি চাৰচকীয়া BMW লৈছি ঠক নামাত দিম চালা চোৱাৰ বাচ্চা বেছি এটা সি গাড়ী চলবা আছি চোৱাৰ বাচ্চা কুকুৰ গে হিজিৰে टूटे तो टूटे तेरी बाहों में जैसे जैसे शाखों से पत्ते बेहद মান সন্মান শেষ কৰি পেলা এই অসমত এই কি কি নিৰ্লজ্জ এই হে এই আপিটোক বৰবাদ কৰি দিছে আপিটো মৰিব গৈছিল গম পাইছেনে হে সন্মান শেষ কৰি দিলি অসমখনৰ এনেকৈ এনেকুৱা ভাবাই নাছিল बिखरे तुझी से और सिमटे तुझी में तू ही मेरा सब ले এনেকৈ যে মই ভিডিঅ'ত এনেকৈ মই পাম বুলি মই ভবাই নাছিলোঁ এনেকুৱা কৰিম বুলি কিন্তু কৰিছোঁ এনেকুৱা হ'ব পাৰোঁ নৰ্মেল মানুহ নিজে এটা লাজ পাব লাগিছিল যে JSBৰ লগত ভিডিঅ' কৰিব লাগে নে নালাগে নিজৰ আৰু মানে ভাইৰেল হ'ম বুলি বেছি পইচা পাবি JSB দিব লাখ টকা দিব गया ना फिकर এ ভগৱান হে আল্লাহ এ পেটটো ওলাই গৈছে চিৰি নাৰায়ণ নিৰ্লজ্জ কি নিৰ্লজ্জ সৎসৰ অদ্ভুত মানুহ এই এনেকৈ ভিডিঅ' কৰিছা সন্মান বোলা বস্তু নাই এই বাচা এই ৰখে মোক আকৌ কবাই না তাত তেতিয়াৰ পৰা ৰখি আছোঁ ना लिहाज एक बार आया এ ভাই নৱাচি ইয়াতে এ শুনি না এনেকুৱা ক'ত থাকেনো ইয়াত কি কৰা যায় আপোনালোকে কমেণ্টত জনাব ইয়াত যদি আৰু ভালকৈ ধুব লাগে আমি বাহিৰত যাই কেনে ধুব লাগিব বেয়াকৈ ধুম আৰু একদম ধুম তাৰমানে সি তাৰমানে মল তাৰ নহয় যাব গাত নাথাকিবই অলপো নাথাকিব এনেকুৱাকৈ ধুম তাৰমানে সাজ চাবান লাক চাবান চেম্পু চাৰ্ফ গোটেই মিক্স কৰি কেনে তাক মেইন ৰাস্তাতে ধুই দিম ডাইৰেক্ট মোৰ একদম হাইৰে ইচ্ছা নহয় গৈছে দেই আহিছে কাৰণ কিয় গম পাইছেনে এই এনেকৈ মানে ভিডিঅ' চাব বেয়াই লাগে আৰু ফেমিলিৰ লগত চাব পাৰিব নে আকৌ কওকচোন ফেমিলিটো বাদ দিয়া মোবাইলটো ওলাবাই লাজ লাগে মোৰ পকেটটোৰ পৰা ইউটিউবটো ওলাবাই লাজ লাগে চাবাই নোৱাৰোঁ ফেমিলিৰ লগত এই আমি এতিয়া যদি একেলগে বহি কেনে সেই ভিডিঅ'টো অলপ চাব পাৰিব নেকি নৰে না বাপ্পা তাৰ মায়েক বইনাক নাই ঘৰত কি নিৰ্লজ্জ সৎসৰ গে হিজিৰে চালা কিবা সেই নে নাই থাকাৰ কাৰণে সেনেকৈ আছে ই নহ'লে সেনেকৈ থাকে গলি চালা তাৰ খংটো মাৰি দিম ভাল আছে গাইছ খবৰ এটা শুনা পালোঁ এই ছোৱালীজনী যে আছিলে এই JSBৰ লগত ভিডিঅ'টো কৰিছিল নতুন ভিডিঅ'টো বেছিদিন হোৱা নাই 4-5 দিনমান হ'ল সেই ভিডিঅ'টোত মানে ছোৱালীজনীৰ ঘৰত গম পাই কিনে এনেকৈ ওলাই দিলে ওলাই দি কিনে মানে বহুত মানে তাই আত্মহত্যাৰ এটা পথ বিচাৰি লৈছিল এনেকুৱা JSB কৰিব নালাগিছিল দেই কাৰণ বহুত ভুল কৰিছে JSB এনেকৈ এটা কণ্টেণ্ট ওলাইছে সেনেকুৱা কণ্টেণ্ট কেতিয়াও ওলাব নালাগে আমাৰ অসমখন যাতে ভালকৈ ৰাখে যাতে ভালকৈ অলপমান পৰিস্থিতিটো আনে গম পাইছে না কাৰণ এইবোৰ ছোৱালীবোৰক কৈছোঁ দেই ছোৱালীবোৰ মানে ইমান মানে তাক ছাপোৰ্ট কিয় কৰে তাৰমানে ইমান ছাপোৰ্ট কিয় কৰে সি যাতে অলপমান অশ্লীল ভিডিঅ' নবনায় সেনেকুৱা তাততো গাৰ্লফ্ৰেণ্ড নহয় না বেলেগ ছোৱালীৰ লগত এনেকৈ কিচিং চিন কিবা এইবোৰতো চলিব নালাগে আমাৰ হিচাপত গম পাইছেনে নাই সেই হিচাপত JSBক ইগন'ৰ কৰক আৰু যিমান পাৰে কমেণ্টত লিখি যাক গালি দিয়াক তাৰমানে কুকুৰ থাকিব নালাগে আৰু চোৱাৰ বাচ্চা নেউল থাকিব নালাগে আৰু তাৰ চকু গাঁতত গেছি ঠকনামাত দিম চালা मादर चौथ पहली टिकट निकाल और भाग उधर চব দিম তাক ক'ৰবাত দেখা পালি চাবাচ্ছে নহয় এই কাটা কাটি নকৰিবি